বাপেকে শাক পাচলি খেতি কৰিছিলে দেই, আৰু এইফালে দেখিছেনে কুকুৰাবোৰে খাই খাই খুচৰি খুচৰি চব চেচ দি দিলে। আৰু এইফালে মানে সৰিয়হে দিছিলে কি দিছে ভালকৈ নাজানো, আৰু সেইফালে তিয়ঁহৰ গুটি দিছিলে, এটাহে বাচিলেগৈ, এইবোৰ চব মৰিলে। আৰু এইফালে আছিলে বেঙেনা 4 জোপাহে আছে, এইফালে লাই শাক, এইফালে ধনিয়া দিছিলে, ধনিয়াও চেচ। আৰু লাই শাক কেইজোপা মানে ভালকৈ নহ'লে, আৰু মই উঠাই পেলাই আকৌ বেলেগ জেগাত হেৰেঙাকৈ দি দিম বুলি ভাবিছোঁ। তেতিয়াহে অকণমান মানে ডাঙৰ হ'ব, গাহৰি মাংসৰ লগত খাবলৈ ভাল হ'ব। আৰু এইফালেও এয়া বাপেকে 2জোপামান ৰুলে, আৰু 2জোপামান মোক ৰুবলৈ কেতিয়াবাৰ পৰাই কৈ আছিলে, মই ৰোৱা নাছিলোঁ। আৰু আজি ৰুই দিম বুলি ভাবিছোঁ, আৰু এইখিনিতে ৰুম মানে। আৰু সেইফালে সেয়া সৰিয়হ দিছে, এইফালে দাইলৰ গুটি মানে এইবোৰ মানে পাইছিলে। আৰু সেইফালে ভোট জলকীয়া 4-5 জোপামান আছে, আৰু লাগিও আছে, তাৰপৰা খায়ে আছোঁ। আৰু 2জোপামান ৰুইছোঁ। আৰু আপোনালোকৰ খেতি আদায় হ'লনে কমেণ্ট কৰি জনাব দেই। আমাৰ